বন্ধুসকল আপোনালোকে চাওক মই আজি এজোপা পানীলাওত সাৰ দিম। সাৰ কেনেকৈ দিব লাগে তাৰ বিষয়ে মই আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো কিয় বন্ধুসকল, এয়া মই 1 ফুট আঁতৰত মই 3 ইঞ্চি ডাউনকৈ গাঁত খান্দি লৈছোঁ। তো ওচৰত তামোল গছ আছে। তো গছটো চাই মই 1 ফুট আঁতৰত খান্দিছোঁ। তো গছটো যদি আৰু বহুত বেছিকৈ বগাইছে তেনেহ'লে 1.5 ফুটমান আঁতৰত খান্দিব লাগিব। কাৰণ বেছি ওচৰত খান্দিলে আপোনালোকৰ শিপা এদিছে পানীলাওৰ শিপাবোৰ কাট খাই যায়। তাৰ কাৰণে আপোনালোকে গছজোপা চাই কিনি ড্ৰেইনটো খান্দি ল'ব, কিমান আঁতৰত খান্দিব লাগে। তো মই এতিয়া সাৰখিনি দিম, কিমান দিব লাগে আপোনালোকে চাই থাকিব। প্ৰথমতে DOP সাৰ দিম। তো DOP সাৰ কিমান হিচাপত দিম মই আপোনালোকে চাই থাকক। আপোনালোকে জানি ল'ব যে এজোপা পানীলাও গছত 50 গ্ৰাম DOP দিব লাগে। তো মোৰ 2জোপা আছে, সেইকাৰণে মই 100 গ্ৰাম DOP ইয়াত লৈ লৈছোঁ। তো বেছিকৈ দি লাভ নাই, কাৰণ ইয়াত আকৌ এবাৰ মই সাৰ প্ৰয়োগ কৰিব লাগিব। যেতিয়া গছজোপাত পূৰা কলি লাগিবলৈ পূৰা কলি ধৰিব, সম্পূৰ্ণকৈ বগাব, তেতিয়া মই আৰু এবাৰ দিম মই সাৰ। এবাৰ মই পটাছ দিম, ইয়াত পটাছ। তো পটাছ সাৰটো মানে কেনেকৈ দিব লাগে, যদি মই DOP সাৰ 100 গ্ৰাম দিছোঁ, তো পটাছ সাৰ আধা দিব লাগিব। তো মই পটাছ 50 গ্ৰাম দিম। ইয়াত মই 50 গ্ৰাম মই হিচাপত লৈ লৈছোঁ। এতিয়া মই পটাছখিনি দিম। তো মই পটাছখিনি দি ল'লোঁ। তাৰপিছত মই এতিয়া ইউৰিয়া সাৰখিনি দিম। ইয়াত দেখিছে আপোনালোকে ইউৰিয়া। তো আপোনালোকে যদি DOP 100 গ্ৰাম দিছে, তেতিয়া ইউৰিয়া 50 গ্ৰাম দিব লাগিব। তো 50 গ্ৰামতকৈ অকণমান বেছি দিলেও কোনো আপত্তি নাই, ইউৰিয়া দিব পাৰে, কিন্তু পটাছটো দিব নোৱাৰিব আপোনালোকে। তো মই ইউৰিয়া 50 গ্ৰামতকৈ অকণমান বেছি লৈ লৈছোঁ। তো মই ইউৰিয়াখিনি দি লওঁ। তো গাইজ, মই সাৰখিনি সম্পূৰ্ণকৈ দিলোঁ। তো পানীলাওত বা যিকোনো খেতিতে হওক আপোনালোকে 3 বিধৰ সাৰ দিব লাগিব। তেতিয়াহে আমি সৰ্বাধিক তাৰ পৰা আমি উৎপাদন পাম আমি। তো আজিৰ ভিডিঅ'টো ইমানেই গাইজ। তো আৰু এটা কথা গাইজ, তো মই এইটো 2জোপাই অকল পানীলাও পুলি ৰুইছোঁ। তো তামোল বাৰীত, তো ইয়াত বাঁহৰ জেং দি এনেধৰণৰ মই বাঁহৰ জেং দি 2জোপা পানীলাও ৰুইছোঁ। তো মই বাকী পথাৰত পানীলাও পুলি ৰুইছোঁ, তাত মই কম হ'লেও 60 জোপামান ৰুইছোঁ। তো তাৰ ভিডিঅ' মই আমাৰ চেনেলত মই ভিডিঅ' অলৰেডি মই আপলোড কৰি থৈছোঁ। তো আপোনালোকে তাত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'খিনি চাব পাৰে। তো ঠিক আছে কিয় বন্ধুসকল, এইখিনিতে মই এটা কথা পাহৰি গৈছোঁ আপোনালোকক ক'বলৈ। তো সাৰখিনি সম্পূৰ্ণ দিয়া হোৱাৰ পিছত আপোনালোকে সাৰখিনি মাটিৰে ঢাকি দিব, এনেকুৱা সম্পূৰ্ণকৈ ঢাকি দিব। তো ঠিক আছে কিয় বন্ধুসকল, ধন্যবাদ।